এটা সুন্দৰ জেগাত কি বুলি কওঁ আপোনালোকে বলকচোন লগতে বলক মোৰ লগত আৰু গৈছোঁ জেগাটোত সুন্দৰ জেগা এটা বহুত মানুহ আহে ইয়াতে জানুৱাৰী এনে আজিকালি প্ৰায় অহা হৈছে আজিকালি ভাল কৰিছে আগতকৈ বলকচোন গৈ তাতে চাওঁ আমি কেনেকুৱা কি পৰিৱেশটো আহক আপোনালোকেও ইয়াতে আমি আহিছোঁ ইয়াতে লখিমপুৰ পুখুৰী হয় এইটো ডাঙৰ পুখুৰী এটা আপোনাৰ চাই লওক এইটো দেখা পাইছে এইটো আৰু মোৰ হিৰোইনটো এইজনে এটা হিৰোইন দেখা পাইছে মোৰ পিছফালে এটা এইটো দেখাইছে ফটো তোলাত ব্যস্ত আৰু এইটো এটা হিৰোইন মানে হিৰোইন বুলি কৈছোঁ কাৰণ এইটো মামাৰ ছোৱালী হয় মোৰ ফটো তোলাত ব্যস্ত এইটো চাওক ফটো তোলাত পূৰা ব্যস্ত এইটো ফটো তোলাত পূৰা ব্যস্ত হৈ আছে একদম হাই ফাই ফটো তুলি আছে পুখুৰীটো চাই লওক বহুত ডাঙৰ পুখুৰী হয় কমেও চাগে কিমানমান মাটি আছে মানে পুখুৰীটোত समझ रहे हो ना 100 বিঘাৰ ওপৰত হ'ব চাগে পুখুৰীটো বেছিহে হ'ব কম নহয় দেই মই দেখা পাইছোঁ এইটো ডাঙৰ শেষে নহয় এইটো চাওক বহুত দূৰ হয় এনেকৈ ইয়াৰ পৰা এনেকৈ তালৈকে বহুত দূৰলৈকে আছে এইফালে বহুত দূৰ ভিতৰলৈকে আছে এনেকৈ মই আপোনালোকক দেখুৱাই দিছোঁ ভালদৰে চাই ল'ব মোৰ পিছৰ চিনাৰীটো দেখা পাইছোঁ সূৰ্যৰ পোহৰটো পৰি কি ধুনীয়া এটা বেকগ্ৰাউণ্ড আহিছে মই দেখা পাইছোঁ এইটো বেকগ্ৰাউণ্ডটো ধুনীয়া এটা চিনাৰী আছে আৰু যে মই হাতে দোকান এখনত ভাল বস্তু এটা দেখিলোঁ নাগিন চকলেট বুলি কিবা নাগিন মই আপোনালোকক দেখুৱাই দিছোঁ কি চকলেট হয় কি হয় লেখা আছে নাগিন বুলি মই ভালদৰে চোৱা নাছিলোঁ জাষ্ট কিনি আনিলোঁ 2 পেকেট চাওঁ আমি আপোনালোককো দেখুৱাওঁ এবাৰ লগতে আজি মই এটা ভাল বস্তু এটা দেখা পালোঁ দেখা মানে আপোনালোকে দেখা পাইছে এইটো চাই লওক নাগিন চকলেট হয় মই 2টা পেকেট কিনিলোঁ কিনো কি হয় তাকে ভাবিলোঁ চাবলৈ এটা নাগিন বুলি লিখা আছে দেখেন এইটো চাই লওক নাগিন খাজানা তাকে হ'লে ভাবি কি বুলি ভাবি মই দোকানত 2টা দেখা 2টা পাৰ্চেছ কৰিলোঁ আমি তাকে চাওঁ কিনো আছে ভিতৰত কি চকলেট থাকে তাকে ভাবি চাম বুলি ভাবিলোঁ নাগিন চকলেট এয়া মানে কি ক'ম নাগিন চকলেটৰ লগত ইমলি আছে এইকেইটা দেখিছে 5টা চকলেট আৰু ইয়াতে খাজানা বুলি দিছে ফ্ৰী গিফ্টটো আছে ইনচাইড কিন্তু একো নাই আৰু এইটো খুলি চাইছোঁ এবাৰ যদি কি আছে চাওঁ কিবা গিফ্ট আছে নেকি এইটোত 5টা সেইটোত 5টা চকলেট আছিলে এইটোত কেইটা চাওঁ 1 2 3 6 এইটো 7টা চকলেট আছে প্লাছ গিফ্ট এটা আছে গিফ্ট মানে এইটো একদম ঘাটিয়া মানে কি বুলি ক'ম আৰু এইটো নাগিন মানে চিৰিয়েলৰ পৰা হেৰিবিলাক দিয়া আছে কিন্তু কোনো কামৰ বস্তু নাই ফাল্টু এইবিলাক মানে একদম ফাল্টু এইকেইটা চকলেট পাইছোঁ মই 2 পেকেট কিনিছিলোঁ 5 টকা 5 টকাকৈ হয় পাৰ পেকেট কিন্তু কোনো কামৰ বস্তু নহয় এইকেইটা চকলেট আছে আৰু এইটো এটা মানে একদম ফাল্টু গিফ্ট হয় আৰু ফ্ৰী গিফ্ট ইনচাইড বুলি এইটো চাওক লিখাই আছে এটাততো একো নাপালোঁ এটাত 5টা চকলেট আছিলে এটা 7টা চকলেট আছে প্লাছ লিখাই আছে দে গাড়ী মানে কোনে যি বনায় এইটো কি কৰে মানে ভাবি নাপাওঁ দেই হয় এইটো চকলেটটো আছে ভিতৰত চাওক কোৱালিটি চাওক একদম 3rd ক্লাছ কোৱালিটি হয় সুন্দৰ পৰিৱেশ গছ গছনিৰে ভৰা পৰিৱেশ ইয়াতে একজনে বহুত পিকনিক পাৰ্টি আহে আপোনাৰ দেখা পাইছে এইটো বহুত গছ গছনিৰে ভৰা গছ আগৰ বহুত পুৰণা গছবিলাকো আছে চাই লওঁ এইটো আৰু এইটো ডাঙৰ পুখুৰীটো হয় এইটো এইবোৰ এটা চৰাই বহি আছে কেনেকুৱা কি চৰাই মই দেখুৱাই দিছোঁ এটা দেখিছে কি চৰাই হয় বা এইটো ভালকৈ কালাৰ অহা নাই বাৰু আচ্ছা এইবিলাক যোনটো পাৰ হয় এইটো পাৰ হয় পুখুৰীটোৰ পাৰ হয় এইটো এটা আছে আৰু এনেকৈ আছে এটা এইটো চাওক এনেকৈ এটা আছে এনেকৈ আৰু এইফালে দূৰত আছে মোৰ পিছফালে পাৰটো দেখিছে আমি পাৰৰ বহুত ওপৰত গাড়ী ৰখাই থৈ দিছোঁ এনেকৈ আৰু বহুত দূৰত হয় এইটো এই দুটা চাওক দেখিছে নহয় এই দুটা ফটো উঠাত ব্যস্ত আৰু গধূলিৰ সূৰ্যটো চাওক এই দাদাৰ গছ हेलो
গাইস আমি ফটো উঠি আহিলো আমি লখিমপুৰ পুখুৰীতে আছোঁ বৰ্তমান আৰু ইয়াতে আমি মাছৰ কেনেকৈ মানে পোৱালিবিলাক ৰাখে সেইটো দেখুৱাই দিছোঁ আপোনালোকে চাই দেখা পাইছে ইয়াতে মোৰ পিছফালে আছে দেখা পাইছে টেংকিকেইটা ইয়াতে মাছ পালন কৰে চাগে এইকেইটা দেখা পাইছে আপোনালোকে এইকেইটা টেংকি ইয়াতে আছে মই দেখুৱাই দিছোঁ ভালদৰে ইয়াতে এটা আছে এইটো তলতো এটা আছে এইটো ইয়াতে মাছৰ পোৱালিবিলাক ৰাখে ইয়াতেও ৰাখে কিন্তু ইয়াতে খালী হৈ আছে এইবিলাক ইয়াতে এটা আছে এইটো চব মাছৰ পোৱালি ৰখা জেগা এইটো পুখুৰীটো ডাঙৰ পুখুৰীটো এইটো লখিমপুৰ পুখুৰী হয় আমাৰ গাঁৱৰ ওচৰতে হয় দেখুৱাই দিছোঁ এইটো নাও আছিলে নাওবিলাক এতিয়া বেয়া হৈ গৈছে এই তাতে দুখন আছে দেখা পাইছে এই তাতে দুখন আছে এই দুখন দেখা পাইছে সেই দুখন বেয়া হৈ গৈছে এতিয়া নাই লাহে লাহে ডেভেলপ হৈ আছে আগতকৈ বহুতখিনি এইটো চাই লওক এইটো চাওক এটা সুন্দৰ পৰিৱেশ ধুনীয়া পৰিৱেশ এটা আঞ্চলিক মেইন মহল সমিতি দেখা পাইছে মোৰ পিছফালে এইটো আৰু এইটো পুখুৰীটো আৰু চিনাৰীটো চাওক ন দেখা পাইছে আৰু এইটো পুখুৰীটো ডাঙৰ পুখুৰী হয় ভাল আৰু ইয়াতে মাঘৰ বিহুত মাছ বিক্ৰী কৰে আপোনালোকেও আহিব কেতিয়াবা লাগিলে মাছ লোকেশ্যনটো মই দি দিম বাৰু ইয়াতে সকলো ধৰণৰ মাছ পোৱা যায় আৰু বহুত মাছ থাকে ছাইডত বহিলে আপুনি গম পাব মাছ আছেনে নাই বহুত ৰ'দ দিছে বহুত গৰম লাগিছে ইয়াৰ পৰা যাম আৰু ওলাম আৰু ৰেডি হৈছে যাবলৈ বহুত গৰম আমি ৰাতিপুৱা ভাগতে আহিছিলোঁ বাৰু মোটামুটি 9টামান বাজিছিলে নেকি চাগে এই চুলি কাটিলোঁ অলপ চুলি যদি কাটি ল'লোঁ কাটি লৈ এতিয়া যাম আৰু এতিয়া ৰেডি এতিয়া যাবলৈকে গৈ আছোঁ ঘৰলৈকে এটা সুন্দৰ পৰিৱেশ ইয়াতে চিনাৰী পাখি মানুহ আহিব বুলি ভাল লাগে আহি মানে গছ গছনিৰে ভৰা পৰিৱেশ এটা গৈ আছোঁ ইয়াৰ গেটখন চাব দেখা পাইছে গেটখন বহুত সুন্দৰ গেট বনাইছে এইখন দেখা পাইছে গেটখন এইখন লখিমপুৰ পুখুৰী বাৰু গেট হয় এইখন চাইড ৰাস্তাটো বাকী ইফালৰ ৰাস্তাবিলাক ভাল আছিলে আৰু ইয়াতে মানুহবিলাকে পিকনিক খাবলৈ আহে বহুত পিকনিক পাৰ্টি আহে ইয়াতে এইবিলাক বহুত পিকনিক পাৰ্টি হয় 1 জানুৱাৰীৰ দিনা মানে কি ক'ম 200 300 400 500 এনেকুৱা পিকনিক পাৰ্টি আহে এবাৰ মই আহিছিলোঁ তেতিয়া 200 কিমান পাৰ্টি হৈছিলে মইতো বহুত বছৰ আগতে আহিছিলোঁ এতিয়া কিমান পাৰ্টি আছোঁ এনেকৈ ৰাস্তাই চব সেউজীয়া ধুনীয়া সেউজীয়া পথাৰ গৈ আছোঁ